নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক প্ৰেম আৰু জীৱনলৈ স্বাগতম জনাইছোঁ। প্ৰায়ভাগ প্ৰেমিক-প্ৰেমিকাই প্ৰেমৰ প্ৰতীক হিচাপে দেৱাদিদেৱ শিৱ বাবাক পূজে, হয়নে বাৰু? সকলোৰে মন পচন্দৰ বৰ পাবৰ বাবে তেওঁক পূজা অৰ্চনা কৰে, বিশেষকৈ শাওণ মাহত। এই মাহতে প্ৰায় সংখ্যক ভক্তৰ ৰূপত প্ৰেমিক-প্ৰেমিকাক মন্দিৰত দেখিব পোৱা যায়। কিন্তু আপোনালোকে জানে জানো কেৱল এই মাহটোকে কিয় বাবাৰ নামত বিশেষ মাহ হিচাপে বাছি লোৱা হয়? আপোনালোকে হয়তো নাজানে দেৱাদিদেৱ মহাদেৱ শিৱ বাবাই কিয় শাওণ মাহটো ভাল পায়। তেনেহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু শাওণ মাহৰ ৰহস্য জানো। বছৰৰ 12 মাহৰ ভিতৰত শাওণ মাহটো শিৱ বাবাৰ আটাইতকৈ প্ৰিয় মাহ হয়। এই শাওণ মাহতে সমুদ্ৰ মন্থন কৰা হৈছিল। সমুদ্ৰ মন্থন কৰোঁতে ওলোৱা কালকুট বিষ মহাদেৱৰ এই শাওণ মাহতে প্ৰাণ কৰিছিল। হলাহল বিষ পান কৰাৰ পাছত শিৱৰ দেহত এক সহিব নোৱাৰা উত্তাপৰ সৃষ্টি হৈছিল, যাৰ ফলত ব্ৰহ্মা আৰু দেৱতাগণে শিৱৰ দেহৰ তাপ কমাবলৈ শিৱৰ দেহত জলাভিষেক কৰিছিল। তেতিয়াৰে পৰা শাওণ মাহত শিৱ বাবাক জলাভিষেক কৰাৰ নিয়ম আৰম্ভ হয়। বলবমৰ উদ্দেশ্য আপোনালোকে জানে জানো? হয়তো কিছুমানে নাজানে, তেনেহ'লে মই কৈছোঁ, নীলকণ্ঠ শিৱ বাবাক জলাভিষেক কৰি সন্তোষ প্ৰদান কৰা। এয়াই হৈছে বলবমৰ উদ্দেশ্য। শাস্ত্ৰৰ মতে শাওণ মাহৰ পৰা পালনকৰ্তা ভগৱান বিষ্ণুৱে 4 মাহ কাল নিদ্ৰামগ্ন অৱস্থাত থাকে। গতিকে উক্ত 4 মাহ জগত পালনৰ ভাৰ শিৱ বাবাৰ ওপৰত ন্যস্ত থাকে। আৰু দেৱী সতীয়ে এই শাওণ মাহতে শিৱ বাবাৰ আৰাধনা কৰি তেওঁক স্বামী ৰূপে পাইছিল। আৰু সেইবাবে আজিও বহুত প্ৰেমিক-প্ৰেমিকাই শাওণ মাহত বাবাক আৰাধনা কৰি নিজৰ জীৱন সংগীক পাব বিচাৰে। আৰু সঁচা অন্তৰে যদি আৰাধনা কৰা হয়, বাবাই কাকো নিৰাশ নকৰে। আৰু এই শাওণ মাহতে শিৱ আৰু পাৰ্বতীৰো শুভ মিলন হৈছিল। আৰু পুৰাণৰ মতে মহাদেৱ শিৱই পাৰ্বতী দেৱীক এই শাওণ মাহতে সৃষ্টিৰ ৰহস্য আৰু অমৰ কথাও শুনাইছিল। সেয়েহে এই শাওণ মাহটো শিৱ বাবাৰ অতি প্ৰিয় মাহ হোৱাৰ লগতে প্ৰেমিক-প্ৰেমিকাৰো প্ৰিয় মাহ বুলিব পৰা যায়। গতিকে বাবা ভক্ত প্ৰেমিক-প্ৰেমিকাসকলে ভিডিঅ'টো চাই নিশ্চয় জানিব পাৰিছে এই শাওণ মাহৰ পবিত্ৰ গুণ। আৰু যিসকলে আজি গম পাইছে, তেনেহ'লে অলপো পলম নকৰি এই মাহটো অলপ বাবাৰ নামত সময় দিয়ক। আশা কৰোঁ সকলোৰে মনোবাঞ্ছা পূৰ হ'ব। ভিডিঅ'টো যদি ভাল লাগিলে তেনেহ'লে এটা লাইক দিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ। বাই বাই এণ্ড টেক কেয়াৰ।